একো বঢ়িয়া নহয় নেহা বাইলুঙে গাড়ী লোৱাটো কেঞ্চেল কৰিলে কি গাড়ী নলয় সব ফাইনেল হোৱাৰ পিছত আপুনি কিয় কেঞ্চেল কৰিবলৈ ওলাইছে তই বুজি নেপা কিয় বিপদ হ'ব তোৰ কি বিপদ হ'ব আৰু আপুনি এনেকে মোক কিয় ভয় খুৱাই আছে আকৌ এই তাই গাড়ীখন ল'ম বুলি ভাবিছে ইয়াতনো কি আৰু বিপদৰ কথা আছে বাইলুন কংগ্ৰেচুলেশ্যন চাওকচোন এই বাদ দে এইবোৰ কি গাড়ী ল'বি এল্টো K10 টপ মডেল ৱাও মই যাম এতিয়া আপুনি কি কৰিম বুলি ভাবিছে কি বাইগুণটো ষ্টেজ যদি গাড়ী আনে আপোনাৰতো সমানটো ষ্টেজ ভাল জেগা অকণ চাই চুইচাইড কৰি দিবি মই আকৌ কিয় চুইচাইড কৰিছো আমাৰ দুটাই এটাই কৰিলেই হ'ল হ'ব চা আৰু তাই আনিম আনিমকেহে আছে আগতে খাৰা কৰকচোন চাওঁ এতিয়া চাগে থানা আগত গাড়ী খাই হৈ আছে কি হৈছে কিয় এইবিলাক যি টি কথা কওঁ এই আচোন আহাই মন্দিৰ ভাগলে ওম নমঃ শিৱায় প্ৰভু তুমিতো জানা মই কিমান সৎ ধাৰ্মিক ভক্তিপৰায়ণ মানুহ হয় চা তোমাৰ ওচৰলৈ এটি প্ৰাৰ্থনা লৈ আহিছো কৃপা কৰিবা প্ৰভু নামো নামো নাৰায়ণ প্ৰসন্ন মোৰ প্ৰভু তোমাক মুঠতে বিউটিয়ে গাড়ীখন লোৱা কেঞ্চেল হ'ব লাগে প্ৰভু তোমাৰ ওচৰত মোৰ এইখিনিয়ে প্ৰাৰ্থনা প্ৰভু ইমান পেট গেলা মানুহ নহয় চব চা ভগৱানে কিবা কৈছে চা মাইকী ভগৱান এই ভগৱান নহয় বুঢ়ী মাৰে ইমান পেট গেলা মানুহ কৃষ্ণ প্ৰভু কৃষ্ণ আহিল নে কি গাড়ী ভাগ নাই নাহে ইমান ইজি নহয়তো নাহে চা আহিব গলা আৰু ধূপ আনিব পইচা দিছে চৰকাৰে তোক এইবোৰ আনিবলৈ দৰমহা দিছে এইডালে চেচ কৰি পেলাইছে চা আপোনাৰ যে চিলিণ্ডাৰ আনি দিম চৰকাৰে মোক পইচা দিছে তোৰ বুঢ়া কালটো খুব বেয়া হ'ব চাবিচোন তোৰ ফিনিচিংটো তই বুঢ়া হৈ যাবি ৰিটায়াৰমেণ্ট ল'বি কিন্তু তোৰ চাকৰি পাৰ্মানেণ্ট নহ'ব হ'ব পিছত দেখা যাব বল মই বহুত চিন্তাত পৰি গলো চা কিয় বুঢ়া বয়সৰ লগত যদি কমলৰ চাকৰি পাৰ্মানেণ্ট নহৈছে কমলৰ ভনীয়েকক যদি মই বিয়া পাতিছো ফিজ গভৰ্ণমেণ্ট এইবিলাক বিয়াৰ লগত কেনেকে দিব চা যৌতুকৰ ধান্দা কৰিব নাপায় নহয় কেছ পইচা ল'বি কেছ পইচা কি তোৰ বান্ধৱীয়ে বোলে গাড়ী কিনিব ক'তা গেটৰ সন্মুখত দেখোন গৰু গাড়ী এখনো নাই চাই যোৱা দেখাই দিও চাই যোৱা এই ৰ আহিব তো নাহিব নেকি চা ন কিয় নাহিব অ বাইদেউ গাড়ী আহি গ'ল অ ছাৰ গাড়ী আহি গ'ল আহক তাৰহে উথপ থপটো লাগিছে কাগুলা পাগুলা হৈ গৈছে টিকেটে বলো তই যাচোন বলো কামৰে সবে একলগে যাও মই আঁঠুটো ৰাতিপুৱাৰ পৰা অকণমান ধৰিলে তহঁত যাচোন মই গৈ আছো মন তুই বল মোৰ দুইটা আঁঠু বিষ কলে যাওঁ যা ইমান যদি মন আছে গাড়ীখন চাই আগে মোৰ গাড়ীখনৰ প্ৰতি ইমান এটা হেঁপাহ নাছে চা মোৰ ভাগৰ গোলাটো খালি বেলেগে পাব নালাগে গোটেই সোপা একে ক'ব নোৱাৰা হৈ গৈছে জীৱনত যেন গাড়ী দেখিয়ে নাপাইছে কি হ'ল চা কৃষ্ণ প্ৰভু বহুত দিনীয়া আশা এটা পূৰণ হ'ল দেই কি কৰি আছ মাখি পৰে বুলি বিচি আছো চা মিঠাইৰ লগত মোৰ মাখিৰ ওপৰতে বিশ্বাস আছে তোৰ ওপৰত বিশ্বাস নাই মই এতিয়া এইবিলাক এনেও খাবলৈ মন আছে চা এইবিলাক দেখি দেখি মই আভুক আভুকহে লাগি আছে কোনো নাই যেতিয়া এটা এটা মাৰি দিব পাৰি চা পেপচিছনত যে আছে চুগা নাই এটা এটা মাৰি দিওঁ এই কথাটো তোৰ আৰু মোৰ মাজতেহে থাকিব হ'ব চা সোমাই দিয়া দেহা ৰৈছা কিয়
ৰাতিলে ঘৰত শেৱালি তিতা খাই দিম হ'ব অ' অ এইখন লোৱা এইখন কি